এখন বৰ বিষো কঁকাল চকালবোৰ ৰ'দতে অকণ বহি দিওঁ, অকণ ভাল লাগে নেকি। যি মহ ঠাণ্ডা পৰিছে নহয়, বিষবোৰ একদম আগুৰি ধৰিছে আৰু গোটেই গাটোতে। ঐ কণটিলো, কণটিলো, ঐ কণটিলো, ঘৰত আছে নাই ঐ? ঐটো পেটুৱা দেখোন, যা কণটিলো বিচনাত চিট খাই পৰি আছে। তহঁতৰ ঘৰত কালি যি বাৰ্থডে কি বা খোৱালি আমাৰ ল'ৰাটো, সেইটো কালি ইয়াৰ পৰা অকল হাগিবলৈকে গৈ আছে দেই, ক'ব নোৱাৰ কি খুৱাই পঠিয়াইছ তই। কি হাগনি হ'ল নেকি তাৰ? মইতো কৈছিলোঁ তাক বেছিকৈ নাখাবি বুলি, সি মোৰ কথা শুনিলেহে নুশুনেহি। যি পলকা পলকে মাৰিছে, এই তীখৰগুটি এটা মুখত যদি সেনেকৈ পলকা পলকে মাৰি থাকে তাৰ মুখ লাগিবই। তাৰ যেতিয়া মুখ লাগিলে তাৰপৰা পেটটো ফুলি আছে নে কিনো না খৰি ক'ত আছে জহনীটো, যাওঁচোন ময়ে যাওঁ, ময়ে লগত গৈ লৈ আনিমগৈ গৈ। তই সেইবোৰ কৰি থাকিব নালাগে, আকৌ মুখ লগা পানী বুলি আনি কিবা বুলিহে আনি খুৱাই দিবি। এনেই এইটো হাগি হাগি অৱস্থা নাই, ময়ে যাম অলপ পাছত আনি দিমগৈ গৈ। ৰ'দ লৈ লওঁ মই, যা তই ভিতৰলৈ যাওঁ যদি। জানো আজিকালি ল'ৰা মখা কিনো হয়, কিবা এটা পালোঁ বুলি মৰখকে ধৰে সিহঁতৰ, ইমান চোবায়ো খাবলৈ নোপোৱা নিচিনাকৈ। এতিয়া পাইছে মজাটো, অকল কালি ৰাতিৰ পৰা হাগিবলৈ গৈ আছে, হাগিবলৈ গৈ আছে। এই বাপেকডালো নাই এই কাম কৰিবলৈ, এই বেংগলোৰ পালেগৈ গৈ। এতিয়া মই ইয়াত ইফালে সিফালে কৰি ধৰ ফৰাই কি যে কৰিম দেই, কেতিয়াবা মাথাটো একদম বেয়াতে মাৰি ফালি দিবলৈ মন যায় মোক। তই কেলে ইমান চোবালি নে হাগনি হৈ পৰি যে চিট খাই যে? তহঁতৰ ঘৰত কেলা যিবোৰে খাবলৈ দিলি, মোক কালিৰ পৰা হাগোতে পেটটো এনেকুৱা বিষাইছে নহয়। জোৰণি নিয়া কিনা তহঁতৰ ঘৰত কিবা এটা খাবলৈ মাতিলে এনেকুৱা হয়ে মোক, কামোৰাটো খোৱানো তহঁতৰ ঘৰত। এতিয়া আমাৰ ঘৰত খোৱাটো কথা বদনাম গাবলৈ আহিছ হে? তই জিম পৰকে ভৰাইছ, তই মাংস সোপা কেলে খাইছিলি, সেই সোপাত কিমান জলকীয়া দিয়া আছে তই গম নাপালি নেকি? যি পলকে সোমাইছে তাকে খেদি অহা নিচিনাকৈ, যেনিবা সি একদম ভালেমান গীতা দিন খাবলৈ নোপোৱাকৈ আছে, মৰখকতে সোমোৱাই দিছ, সেইকাৰণে এনেকুৱা হৈছে। কি দৰকাৰ পৰিছিলে খাবলৈ ইমানকৈ? মই কি জানো, খাই দিলোঁ, ভাল লাগিলে খাবলৈ। আৰু এইটো দেখে নাই পিতৌহঁতে কেনেকৈ চাই আছে, মই ভাবিছোঁ তাই মুখ লাগিছে মোৰ পিতৌটো মোৰ লগত টেষ্ট লাগিছে। তাৰ মোৰ একদম মানে তাক মই চুবাই পেলাবলৈ মন গৈছে যদি গম পাইছ। এতিয়া মোৰ ওচৰত পইচা আছে নাই, মোক ডাক্তৰলৈ লৈ গ'ল, মোক বেজি এটা মোক দি দিয়া, মই ভাল হৈ যাব ব'ল, কিবা মাক কৈছিলোঁ, মায়ে যিখন গালি পাইছে পেটৰ বিষ বেছিয়ে বুলি ধৰিছে। এতিয়া তই যা কাৰোবাৰ ওচৰত পইচা দুটকা বিচাৰি আনি যা, মোক লৈ যা ডাক্তৰলৈ, মই ক'ব নোৱাৰোঁ, মোক ভাল কৰি দিয়ে, জ্বৰতে খাইছিলোঁ ভাল কৰি দিয়ে বেজীটো। মই অকলে নোৱাৰোঁ নহয়, গৈ তাক মাতি আনোগৈ। তোৰ যি অৱস্থা হৈছে তোকেই ধৰিম নে মই কিয়ে কৰিম মই, আৰু তোৰ যি হাগনি বুলি শুনিছোঁ বাটে যে হাগি যাওঁ এইখন, মই কি কৰিম বাৰু? মাতি আনোগৈ, মই অকলে নোৱাৰোঁ হাগোৱাটো। আইঐ পেটুৱা, ইমান দৌৰি ফোপাই আহিছে, জেহনী ক'ত কি হ'ল? এতিয়া সি কণ দিলোঁ একদম বিচনাত চিট খাই পৰি আছে, হাগনি উঠিবই নোৱাৰে, ডাক্তৰলৈ নিব লাগে। এতিয়া মই অকলে নোৱাৰোঁ, আপোনাক নিবলৈ আহিছোঁ লগত, লৈ যাবলৈ তাক। এই জনীয়ে পুৰা দি দিলে নেকি বাৰ্থডেত, খাই এতিয়া পৰি আছে যে বিচনাত। ৰ'বা মই চোলাটো পিন্ধি আহোঁগৈ। নালাগে চোলাটোলা পিন্ধিব, যেনেকৈ আছে সেনেকেই বোলক, নহ'লে এইটো একদম বিচনাত চট ফটাই ফুৰিছে, একদম কি কওঁ কি নকওঁ কৈ ফুৰিছে পেট বিষত। বোলক সোনকালে যাওঁ, আমি লৈ যাওঁ। হয় নেকি? ততে এনেকৈ হ'ল নেকি? যাবগৈ নহ'লে হপায়, বোলা এনেকৈ যাওঁ তেতিয়াহ'লে। আইও কান্দি কাটি আহিছা যে, কি হ'ল পোনাকণহঁত? আইও চা নক'বা, এইটোৱে এই বাৰ্থডে খাবলৈ গৈছিলে, গোটেই মাছে মঙহে একদম গছকি ভৰাইছে ঐ নেলুটোত, সেইকাৰণে ইয়াৰ মুখেই লাগিছে নে কি এনে ক'ব নোৱাৰোঁ। এতিয়া হাগনি ভাল কৰি দিয়া, এইবিলাক গৰু বেজী এটা দি পেলানি। ভাল হৈ যাব দিয়া, নেকান্দিবা। ঐ বিচনাখনতে পেট পেলাই চিট খাই দিয়াচোন।
এতিয়া বেজি নলওঁ বুলি ক'লে হ'ব ডাক্তৰ চাহাব ইয়াক একদম গৰু বেজি এটা দি দিব বৰ দীঘল টিকাতে একদম সাঁতুৰিয়ে দিয়া মাৰ মাৰি দিব যাতে একেদিনাই ভাল হৈ যায় ইয়াৰ হাগনি তাক ক'লে নুশুনে নেখাবি যি চেলাই খাইছিল তাতকেইটা এটা পেটুৱা মোক সঁচাকে বেজি দিব নেকি তই থৈ থাক শুনি পৰি এই গৰু মনে মনে থাক এইখন ডাক্তৰ ঘৰ হয় দেখিছ নাই বেয়া মাত নেমাতিবি এটা বেজি বেছিকে দি দিব ক'ত বিষাইছে তোমাৰ চাওঁ চোলাটো দাঙি দিয়াচোন দাঙি দিয়া পেটটো চাওঁ তোমাৰ ইছ ৰাম গোটেইটো ঠেলিয়াই দি আছে পেটটো কি খাইছিলা হয় একদম ভিতৰত কোমোৱা গেলা নিচিনাকৈ গেলি আছে চাগে ভিতৰত দেই পেটটো চাই আমাৰ ঠেলঠেলীয়া পায়স খাইছিলে আকৌ পায়স এনেকৈ নহ'ব বেজি লাগিবই দিবলৈ ঐ ৰুমি বেজিকেইটা লৈ আনিছোন ছাৰ মই নি আছো ৰ'ব ছাৰ মই ধৰি দিম নেকি ছোৱালী কম লাজ পাইছো নে মই কেনেকৈ পৰি থাকিবলগীয়া পৰিছে ঠিক চলা নোখোৱাই দিলে ভাল আছিলে মোৰ ছোৱালীৰ লগত চিনাকি হ'ব পাৰিলে কি হ'ব মোৰ গোটেই ইজ্জত পানীত ডুবাই দিলে পেটুৱাহঁতে ননাই দিওঁ ভাল আছিলে নেকি বেলেগ এটা আনিবা যোৱা এইটো বেজি ইয়াৰ একো নহয় লৈ আনাগে যোৱা পেটুৱা মই বেজি চেজি নলওঁ মোৰ ভাল হৈ গ'ল হাগনিবোৰ মই নেহাগো মই কাচকল খামগে ঘৰত গৈ বৈ মই বেজি নলওঁ ইমান দীঘল মোক মাৰি পেলাব বেজিটো দি পেলানি মই নলওঁ বেজি চেজি মোক লৈ পেটুৱা লৈ ইয়াৰ পৰা যাওঁগে বৈ মোক এৰি দিয়ক মোক এৰি দিয়ক নলওঁ বুলি ক'লে হ'বনে খাওঁতে কৈছিলা আৰু অকণ ভাজি নালাগে লাগে বুলি সুধোতে আৰু অকণমান দিয়ক আৰু অকণমান মোক নালাগে বেজি চেজি মই যাওঁগে পেটুৱা মই যাওঁগে এই দেখোন সঁচাকৈ বোলালে ঐছা ফিজটোহে নিদিলে সি মোৰ ঐছা বাকী লিখি থ'ব খাতাত লিখি থ'ব তাৰ বাপেকে আহি দিবহি তাৰ বাপেকে বেংগলত কাম কৰিবলৈ কৈছে বাপেকে দিবহি আপুনি লিখি থ'ব দেই আপুনি লিখি থ'ব এই গোপাল দাস বুলি লিখি থ'ব আপুনি